মৰমৰ ছাত্ৰ-ছাত্ৰীসকল AR ক্লাছেছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি একে হৰবিশিষ্ট ভগ্নাংশবোৰক কেনেদৰে বিয়োগ কৰিব লাগে তাৰে এটি ভিডিঅ'লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে আদৰি ল'ব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল বেল আইকনটো অন কৰি থ'ব। আমি প্ৰথমটো অংকলৈ আহিছোঁ। প্ৰথমটো অংক আমি লিখিছোঁ 2/3 minus 1/3। এই অংকটোত আমি চাইছোঁ দুয়োটাতে হৰ কেইটা আছে 3 আৰু 3, গতিকে ইহঁতৰ লসাগু হ'ব 3। এতিয়া আমি লব কেইটা কি কৰি দিম 2 minus 1 মাইনাছ কৰি দিম। এইটো আছে প্ৰথমটো আছে 2 আৰু তাৰপিছত মাইনাছ চিন আছে আৰু লাষ্টত কি আছে এইটো 1, গতিকে 2ৰ পৰা যেতিয়া 1 মাইনাছ কৰিম আমি কি পাম 1 পাম আৰু তলত কি পাইছোঁ এইটো 3। এইটোৱে হ'ব ইয়াৰ এনচাৰ। এইবাৰ আমি 2 নম্বৰ অংকটোলৈ গৈছোঁ। 2 নম্বৰ অংকটো লৈছোঁ আমি 5/7 minus 1/7। আগৰ অংকটোৰ দৰেকৈ এইটোতো দুয়োটাতে হল 7 আছে, গতিকে ইয়াৰ লসাগু 7 হ'ব। আৰু যিহেতু ইয়াত লব 5 আৰু 1 আছে, গতিকে 5ৰ পৰা 1টো আমি মাইনাছ কৰি দিছোঁ। 5ৰ পৰা 1 মাইনাছ কৰিলে আমি কি পাম 4 পাম আৰু তলত 7 পাম। এইটো ইয়াত। এইবাৰ আমি 3 নম্বৰ অংকটোলৈ আহিছোঁ। 3 নম্বৰ অংকটো লৈছোঁ 5/7 minus 6/7 minus 1/7। এই অংকটোৰ ক্ষেত্ৰত গোটেইকেইটা ভগ্নাংশৰে হৰ 7 আছে, গতিকে ইয়াৰ লসাগু 7 হ'ব। এতিয়া আমি লব কেইটা প্ৰথমতে পাইছোঁ আমি 5, তাৰপিছত কি চিন পাইছোঁ আমি এইটো মাইনাছ চিন পাইছোঁ, তাৰপিছত ইয়াত কিমান আছে এইটো 6 আছে, তাৰপিছত আকৌ কি পাইছোঁ মাইনাছ চিন পাইছোঁ, তাৰপিছত এইটো কিমান আছে 1 আছে। এতিয়া আমি ওপৰৰখিনি কৰি লৈছোঁ। 5 এইটো প্লাছত হৈ আছে আৰু -6 আছে আৰু লগতে -1 আছে। এতিয়া আমি জানো মাইনাছে যোগ বিয়োগৰ ক্ষেত্ৰত চিনটো মাইনাছ হ'ব আৰু সংখ্যা কেইটা কি হ'ব প্লাছ হৈ যাব। 6 আৰু 1 কি কৰিব লাগিব আমি প্লাছ কৰিব লাগিব, আৰু প্লাছ কৰিলে কি হ'ব 6 আৰু 1 প্লাছ কৰিলে আমি 7 পাই যাম, আৰু তলত আমি কি পাইছোঁ এইটো 7। এতিয়া 5ৰ পৰা আমি 7টো কি কৰিব লাগিব মাইনাছ কৰিব লাগিব। যিহেতু 5ৰ পৰা 7টো মাইনাছ কৰিব নোৱাৰি, গতিকে আমি 7ৰ পৰা কি কৰিব লাগিব 5টো মাইনাছ কৰিব লাগিব। আৰু 7ৰ আগত আমি কি চিন দেখা পাই আছোঁ মাইনাছ চিন আমি দেখা পাই আছোঁ, গতিকে এনচাৰটোত কি হ'ব চিনটো মাইনাছ হ'ব আৰু 7ৰ পৰা 5 গ'লে কি হ'ব 2 হ'ব আৰু তলত এইটো 7, গতিকে এইটোৱে হ'ব ইয়াৰ এনচাৰ। আমি 4 নম্বৰ অংকটোলৈ আহিছোঁ। আমি অংকটো লৈছোঁ 11/13 minus 2/13 minus 4/13। এই অংকটোৰ ক্ষেত্ৰতো আমি 3টা ভগ্নাংশ লৈছোঁ। এই তিনিওটাৰে হৰ আছে 13, গতিকে ইহঁতৰ লসাগু কিমান হ'ব 13 হ'ব। এতিয়া আমি লব কেইটা কি কৰি দিব লাগিব, ইয়াত 11 আছে, তাৰপিছত আমি কি চিন পাইছোঁ এইটো মাইনাছ চিন পাইছোঁ, তাৰপিছত এইটো কিমান আছে 2 আছে, তাৰপিছত এইটো কি আছে মাইনাছ আছে, আৰু এইটো কিমান আছে 4 আছে। গতিকে আমি ওপৰৰখিনি কৰি লৈছোঁ। ফাৰ্ষ্ট 11টো প্লাছত আছে আৰু -2 আৰু -4 আছে। আমি আগৰ অংকটোত কৈছোঁৱে ইতিমধ্যে মাইনাছে চিনটো কি হৈ যাব মাইনাছ, আৰু সংখ্যা কেইটা কি হ'ব প্লাছ, গতিকে 2 আৰু 4 প্লাছ কৰিলে কিমান হ'ব 6 হ'ব। আৰু আমি তলত কিমান পাই আছোঁ এইটো 13 পাই আছোঁ। এতিয়া 11ৰ পৰা 6 গ'লে আমি কিমান পাম 5 পাম।
আৰু তলত আমি কিমান পাই আছোঁ এইটো 13 গতিকে এইটোৱে হ'ব ইয়াৰ এনসাৰ আমি 5 নম্বৰ অংকটোলৈ আহিছোঁ 5 নম্বৰ অংকটো লৈছোঁ 20/11 minus 21/11 minus 4/11 minus 5/11 ইয়াত আমি 4টা ভগ্নাংশ পাইছোঁ আৰু এই চাৰিওটাতে গোটেইকেইটাতে হৰ 11 পাইছোঁ গতিকে আমি যেহেতু এইটো একে হৰ বিশিষ্ট ভগ্নাংশ গতিকে ইহঁতৰ লসাগু কিমান হ'ব 11 হ'ব এতিয়া আমি ওপৰৰ কেইটা কি কৰিম মাইনাস কৰি আহিম গতিকে ফাৰ্ষ্ট আমি কি পাইছোঁ লব 20 পাইছোঁ তাৰপিছত এইটো মাইনাস চিন তাৰপিছত এইটো 21 তাৰপিছত আকৌ মাইনাস চিন পাইছোঁ এইটো 4 পাইছোঁ তাৰপিছত আকৌ মাইনাস পাইছোঁ আৰু লাষ্ট কি পাইছোঁ এইটো 5 পাইছোঁ এতিয়া আমি ওপৰখিনি চাইছোঁ ফাৰ্ষ্ট আমি 20 পালোঁ এইটো প্লাছত আছে আৰু বাকী কেইটা গোটেই কেইটা কিহত আছে মাইনাছত আছে গতিকে আমি জানো মাইনাছে মাইনাছে এইবিলাক চিনটো কি হয় মাইনাস হয় আৰু সংখ্যা কেইটা কি হৈ যাব প্লাস হৈ যাব গতিকে 21 আৰু 4 প্লাস কৰিলে কিমান পাম 25 পাম 25 আৰু 5 প্লাস কৰিলে আমি কিমান পাম 30 পাম আৰু তলত আমি কিমান পাই আছোঁ এইটো 11 পাই আছোঁ এতিয়া 20 ৰ পৰা 30 টো আমি মাইনাস কৰিব নোৱাৰো যেহেতু 30 টো ডাঙৰ গতিকে 30 ৰ পৰা আমি কি কৰিলো 20 টো মাইনাস কৰি দিলো 30 ৰ পৰা 20 গলে আমি কিমান পাম 10 পাম যেহেতু ডাঙৰটোৰ আগত মাইনাস চিন আছে গতিকে আনসাৰটো কি হ'ব মাইনাসত হ'ব আৰু তলত আমি কি পাইছোঁ এইটো 11 পাইছোঁ গতিকে এইটোৱে হ'ব ইয়াৰ আনসাৰ এইবাৰ আমি শেষৰটো অংকলৈ আহিছোঁ আমি অংকটো লৈছোঁ আমি ইয়াত দুটা মিশ্ৰ ভগ্নাংশ লৈছোঁ আৰু এই মিশ্ৰ ভগ্নাংশ কেইটাক আমি প্ৰথমে অপ্ৰকৃত ভগ্নাংশলৈ পৰিৱৰ্তন কৰি ল'ব লাগিব গতিকে প্ৰথম ভগ্নাংশটোৰ হৰ পাইছোঁ আমি 3 গতিকে এইটোক যদি আমি অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগে তেতিয়াহ'লে এই হৰটো আৰু আগত এইটো কি পাইছোঁ আমি 2 পাইছোঁ গতিকে 3 আৰু 2 কি কৰিব লাগিব পূৰণ কৰিব লাগিব আৰু 1 টো কি কৰিব লাগিব প্লাস কৰিব লাগিব গতিকে এইটো এনেকুৱা হ'ব 3 into 2 কি হ'ব এইটো 6 আৰু ওপৰত যে 1 আছে প্লাস 1 সেইটো কিমান হৈ যাব আনসাৰটো 7 মানে এইটোৰ আনসাৰটো হ'ব 7/3 মাইনাস এইটো লৈছোঁ এইটোৰ হৰ কিমান পাইছোঁ আমি 3 পাইছোঁ আৰু এইটোৰ দৰেকে এবাৰ কি পূৰণ কৰিব লাগিব 3 into আগৰটো এইটো 1 আৰু লগতে ওপৰত কিমান পাইছোঁ আমি 2 এইটো আমি প্লাস কৰিব লাগিব তেতিয়াহ'লে কি হৈ যাব এইটো 3 আৰু 1 পূৰণ কৰিলে আমি কি পাম 3 প্লাস 2 আৰু 3 প্লাস 2 কৰিলে আমি কিমান পাম 5 গতিকে আমি ওপৰত কি লিখিম এইটো 5 গতিকে এইটো হ'ব 5/3 এতিয়া আমি এই দুইটা ভগ্নাংশৰ হৰ কেইটা কি পাইছোঁ 3 আৰু 3 পাইছোঁ গতিকে ইয়াৰ লসাগু হ'ব 3 আৰু ওপৰৰ লব কেইটা আমি কি কৰি দিব লাগিব মাইনাস কৰি দিব লাগিব এইটো 7 ৰ পৰা 5 মাইনাস কৰিলে আমি কি পাম 2 পাম আৰু তলত কি পাইছোঁ এইটো 3 গতিকে এইটোৱে হ'ব ইয়াৰ আনসাৰ